কি যে গৰম উঠিছে আৰু পাই জানকী ঘৰত আছনে আহকচোন বহক মই মানে চিৰিয়েলখন চাইছিলো বহুত ইণ্টাৰেষ্টিং তই চিৰিয়েল চাই আছিলি মই আকৌ পাণ দুকণমান নিবলৈহে আহিছিলো তইনো কি চিৰিয়েল চাইছছ এইটো যে দেখিছ এই ল'ৰাটোৱে এজনী বিয়া পাতিলে নহয় আৰু এজনী লগত লিলি নাই চলি আছে বুজিছ তোৰ মতাটো ঘৰত আছে নে নাই এখেত নাই নাহানৰ দোকানলৈ গৈছে 10 মিনিট মানতে পামহি বুলি কৈছে আজিকালি মতাবোৱা বিশ্বাস নকৰিবা এয়াহে দেখিছা টিভিত কি দিছে আজিকালি মেছেজ না পেছেজ এইবোৰ কি 10 মিনিটতে পঠিয়াব পাৰি হয় নেকি তেনেহ'লে আজি মই এখেত আহিলে মোবাইলটো চেকিং কৰিব এৰা মুন্নাটো লৈ যাচোন বৰ গৰম উঠছে পাই লেমন জুচৰ গিলাচকে আনা ৰ'ব এখেত আহিছে মই চাক ভালকৈ দি থৈ আহোঁ ইমান দেৰি ক'ত আছে বাবা হেৰি ইমান দেৰি ক'ত আছিলে দিয়া জানো কি মই যাওঁ দিয়া চিৰিয়েল এদায়ে হ'ল বতাতে থকা পাণ অকণে লৈ যাওঁ আকৌ কাৰ লগত কথা পাতি আছে ৰচোন চাওঁ হেৰি আপুনি গুজকে কাৰ লগত কথা পাতি আছে তুমিও এজনী সন্দেহবাদী মাইকী হ'লা দেই মই কিবা শইকীয়াৰ লগতহে কথা পাতি আছিলো